নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইফ ডিএল ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এনআৰসিৰ এটি প্ৰসংগটি হৈছে এনআৰসিৰ ক্লেইম আবেদনকাৰীসকলৰ বাবে এটি ভাল খবৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইফ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল এনআৰসিৰ ক্লেইম আবেদনকাৰীসকলৰ বাবে এটি ভাল খবৰ কিয়নো ইতিমধ্যে হেয়াৰিং প্ৰক্ৰিয়া আৰম্ভ হৈছে ক্লেইম আবেদনকাৰীসকলৰ আৰু এই হেয়াৰিঙৰ যিটো শুনানি এই শুনানিৰ যিটো নোটিছ গৈ আছে এনআৰসি কৰ্তৃপক্ষৰ ফালৰ পৰা আৰু সেই নোটিছটো যদি কোনোবাই বিএলৰ পৰা নাপায় বা গম নাপায় তেওঁৰ হেয়াৰিংটো কেতিয়া হ'ব কোনটো তাৰিখত হ'ব ক'ত হ'ব সেই বিষয়ে বন্ধু বান্ধৱীসকল এনআৰসি কৰ্তৃপক্ষই অনলাইন যোগে এটি ৱেবছাইট দিছে আৰু সেই ৱেবছাইটত আপুনি আপোনাৰ এআৰএন নাম্বাৰটো মাৰি আপুনি নিজে জানিব পাৰিব বা ডাউনলোড কৰি ৰাখিব পাৰিব আৰু প্ৰিণ্ট কৰি উলিয়াব পাৰিব আপোনাৰ হেয়াৰিংটো ক'ত আছে ডেট কেতিয়া ক'ত হ'ব হেয়াৰিং সেই বিষয়ে আপুনি জানিব পাৰিব আপুনি আৰু বিএলৰ ফালে বাৰ্থ চাৰ্টিফিকেট নাথাকিলেও হ'ব আৰু সেই বস্তুটো কেনেকৈ অনলাইনত আপুনি চাব পাৰিব বা কেনেকৈ ডাউনলোড কৰিব পাৰিব সেই বিষয়ে আমি আজি আপোনালোকক জনাম তো বন্ধু বান্ধৱীসকল বলক পোনপ্ৰথমে আমি আমাৰ মোবাইলৰ বা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব মই মোৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি আছোঁ এই ক্ৰম ব্ৰাউজাৰৰ সাৰ্চ বক্সত টাইপ কৰক এনআৰসিৰ ৱেবছাইট যিটো আছে অফিচিয়েল ৱেবছাইট nrc assam.nic.in এইটো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ডিসপ্লে ওলাই আহিব আৰু অলপ জুম কৰি মই আপোনালোকক দেখুৱাই দি আছোঁ ইয়াত চাওক ইয়াত দেখুৱাইছে ক্লেইমছ হেয়াৰিং শিডিউলড পৰ্টেল আৰু লগতে নিউ দেখুৱাইছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত বন্ধুসকল এনেকুৱা ডিসপ্লে আপোনালোকৰ সন্মুখত আহিব ইয়াত ওপৰত চাওক এনআৰসি লিখা আছে এন্টাৰ এআৰএন তলত এটা ক্যাপচা কোড দিছে তলত এটা বক্স আছে এই বক্সত আপুনি এই ক্যাপচা কোডটো মাৰিব লাগিব আৰু তলত সাৰ্চ কৰি দিব লাগিব মই এটা এআৰএন মাৰি আপোনালোকক দেখুৱাই দি আছোঁ মই ইয়াতে এটা এআৰএন টাইপ কৰিলোঁ এইটো যিটো ক্যাপচা দেখুৱাইছে ক্যাপচাটো তলত যিটো বক্স আছে এই বক্সত যেনেকুৱা আছে তেনেকুৱা মাৰি দিব ক্যাপচাটো মাৰাৰ পিছত তলত সাৰ্চত ক্লিক কৰি দিব চাওক বন্ধুসকল দেখুৱাইছে ইফ ক্লেইম সাবমিটেড ফৰ দ্য এআৰএন দেন হেয়াৰিং ইয়েট টু বি শিডিউল মানে এই এআৰএন নাম্বাৰটোত যিসকলে ক্লেইম আবেদন কৰিছে তেখেতসকলৰ কাৰণে এতিয়ালৈকে কোনো ধৰণৰ ডেট বা স্থান এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই সেইকাৰণে ইয়াত দেখুৱাইছে ইফ ক্লেইম সাবমিটেড ফৰ দি এআৰএন দেন হেয়াৰিং ইয়েট টু বি শিডিউল আৰু যদি ডেট আৰু ঠাইখিনি যদি আপোনাৰ যিখন নোটিছ আছে নোটিছখন বনি গ'লে ইয়াত দেখুৱাই দিলে হয় কাৰণ ইয়াত এতিয়ালৈকে এই এআৰএন নাম্বাৰৰ এগেইনষ্টত কোনো ধৰণৰ ডেট বা তাৰ সময় বা ঠাই এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই সেইকাৰণে ইয়াত ইফ ক্লেইম সাবমিটেড ফৰ দি এআৰএন দেন হেয়াৰিং ইয়েট টু বি শিডিউল দেখুৱাইছে বন্ধু বান্ধৱীসকল আপোনালোকে যিসকলৰ ক্লেইম কৰিছে তেখেতসকলে মাজে সময়ে এদিন দুদিন পিছে এই ৱেবছাইটত গৈ পেলাই নিজৰ এআৰএনটো মাৰি চেক কৰিব ল'ব কাৰণ যেতিয়া সময়
তাৰিখ আৰু ঠাইখন নিৰ্ধাৰিত হ'ব তেতিয়া ইয়াত দেখুৱাই দিব যে আপোনাৰ এনেকুৱা এখন ফৰ্মেট ওলাই আহিব, ন'টিছ এখন ওলাই আহিব আৰু ন'টিছখনত চাই ল'ব পাৰিব আপোনালোকে সকলো বস্তু ইয়াত লিখা থাকিব। আৰু এইখন ওলোৱাৰ পিছত মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে ইয়াত যিখন ন'টিছ ওলাব, ন'টিছ ওলোৱাৰ পিছত একেবাৰে মোবাইলৰ ওপৰত চাব 3টা ডট থাকিব আৰু ডটত ক্লিক কৰি তাত ডাউনলোড অপশ্যন ওলাই আহিব, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰিব ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজিলৈ আমাৰ এই ভিডিঅ'টো ইমানেই। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু আনকো শিকাৰ সুযোগ দিব। শেষলৈ আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰিব। ভিডিঅ'ৰ তলত কমেণ্ট বক্সত গৈ কিবা জানিবলগীয়া থাকিলে আমাক কুৱেশ্যন কৰিব, আমি নিশ্চয়কৈ আপোনালোকক উত্তৰ দিয়াৰ চেষ্টা কৰিম। আৰু ভিডিঅ'টো লাইক কৰাটো নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ইমানেই। থেংক ইউ, ধন্যবাদ। জয় আই অসম।